ये देखो मंडप बना रहा हूँ हम भी यहाँ पर बैठे हुए हैं ओ ये देखो कितना अच्छा है ओ भाई কোনটো মোবাইল চালু কৰি আছো ৰব গাইস স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগৰ মাজলৈ তো গাইস আজি ব্লগটো ষ্টাৰ্ট কৰিলো মানে কি হয় চাই থাকক ভিডিঅ'টো লাষ্টলৈকে মানে মইতো এতিয়া নাজানো তো দেখুৱাই থাকিম আজি ব্লগ মানে দিনটোত কি কৰো তো এতিয়া এখন মানে বিয়া আছে আজি শুক্ৰবাৰ ৰবিবাৰে আছে তো আজি এটা মণ্ডপ বান্ধিব যাব লাগিব মানে যোনটো মণ্ডপ থাকে সেইটো তো দেখুৱাই আছো আপোনালোকক চাই থাকক ভিডিঅ'টো লাষ্টলৈকে কি হয় আজি দেখুৱাই থাকিম আপোনালোকক মোৰ তো বিয়াৰ কাৰণে গাইছ এলিয়া লৈ যাই আছে হে উলুবুন তো আমি গৈ আছো এতিয়া বিয়াৰ ঘৰলৈকে আজি হৈছে 5 শ্ৰেণী তো গাইছ বিয়াৰ ঘৰ আহি পালো বিয়া বান্ধা নাই হয় এতিয়ালৈকে বান্ধি আছে পেণ্ডেল তো গাইছ বৰ্তমান কলগাছৰ কাটা হৈ আছে এটা কি কয় দনা বুলি কয় না কলগাছৰ অসমীয়াত কি কয় হে আমাৰ ভাষাত দনা বুলি কয় আৰু কি দে কলগাছ নহয় এইটো দনা বুলি কয় আমাৰ ভাষাত এটা আমি দনাই কম না কি এই দনা আমাৰ ভাষাত দনা বুলি কয় তো আমি ল'ব আহিছো জ অসমীয়াত কি কয় নাজানো আমাৰ গাঁৱলীয়া ভাষাত দনা কয় তো কইনাৰ ভাইটি দেখাই গৈ দিয়ে একবাৰ হাই গৈ দে তো এইটো হৈছে মণ্ডপটো এতিয়া ষ্টাৰ্টিংহে হৈছে ইহঁতে কাটি আছে বেলেগ নাই একবাৰ দেখাই দে মুখখন মান বানা হৈ আছে এইটো হ'ল এইখিনি ইহঁতে কাটি আছে ইও কাটি আছে ময়ো কাম কৰি আছিলো এতিয়া কাম কৰি আছো বৰ্তমান তো তেল ভাঙি তো গাইজ এইটো বনা হৈ আছে এনেকুৱা ডিজাইন হ'লে এই চাওক ডিজাইনটো এনেকুৱা ডিজাইন হ'লে এনেকৈ কাটিব লাগে কাটে কাট 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 চাওক এনেকৈ কাটিব লাগে এনেকৈ দেখিছে তাৰপিছত এইবোৰ হৈছে কলৰ চাওক এইটো এই আগৰখিনি মই বনালো গাইছ এইখিনি দে মোক দেখা ইও কাটি আছে হে এইটো চাওক গাইছ Holy moly guys. Subscribe. Subscribe for this guys. Ada fok. Pokat নহয় ভিক্ষা দে দো lagi name कुछ दे दो भैया सार्डिनों से कुछ नहीं खाया ये खाकर मेरा पेट भरेगा हिंदी कहाँ से आ गया बे ये देखो मंडप बना रहा हूँ ये देखो मंडप ओए ये तो अच्छा लग रहा है हम भी यहाँ पर बैठे हुए हैं ओए ये देखो कितना अच्छा है ओ भाई साहब हम बना रहे हैं আপোনালোকক যদি মণ্ডপ বনাব লাগে তেনেহ'লে আপোনাক মোক কণ্টেক্ট কৰিব আহি যাম গাইছ মানে চবখিনি বিয়াৰ কৰি দিম আমি গাড়ী হাজাৰ পৰা চব আপোনালোকে মাতিব আমাক আৰু মানে এটা কি কলগাছৰ দনা বুলি কয় মণ্ডপটো দেখা এই দেখাইছো এইটো হৈছে মণ্ডপ বনা হোৱা নাই এতিয়ালৈকে সম্পূৰ্ণ হ'লে দেখিব আজি ইয়াতে মানে আজি 5 শ্ৰেণী তো এতিয়া বনাই আছো এইটো শ্ৰেণী আৰু পান খাবলৈ দিব শ্ৰেণী 5 শ্ৰেণী শ্ৰেণী আৰু পান মাৰি দিয়ক কলৰ এইটো কি কয় এইটো কলৰ ঠানিটো নাথাকে এইটো কি বুলি কয় এইটো কি কয় টাপ পাতৰ ভিতৰত মানে মাজত যে থাকে এইটো এনেকে বনা যায় গাইছ ডুমুৰু বজা বস্তু তো গাইছ এতিয়া আহিলো আৰু বিয়া মানে ঘৰৰ পৰা ঘৰত যাওঁ মানে অলপমান কাম আছে মানে ধান শুকাই দিছিল তাকে যাওঁ একবাৰ চাব লাগে তো এতিয়া ধান থোৱা হ'ল ধান থৈ মেলি তাৰপিছত গা পা ধুলোঁ এই যে চাওক চুলি ভিজা আছে তো এতিয়া যাব ওলাইছোঁ আগিয়ালৈকে যোৱা কাৰণটো হৈছে এটা মোবাইল ল'ব লাগিব কাৰ মোবাইল কৈ আছোঁ এতিয়া পিলপিলিখন আহিছে
মানে যাৰ মোবাইল তাৰ লগতে যাম। তো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। তো এতিয়া পূৰা ব্লেক একদম ব্লেক পিন্ধি ওলাইছোঁ বৰ্তমান। মোবাইল চাই আছোঁ বৰ্তমান, এই চাওক এইবোৰ। তো কোনটো মোবাইল চালেও কৈ আছোঁ ৰ'ব। মোবাইল চাই আছোঁ ইয়াতে, চাওক এইটো লওঁ নেকি, S24 Ultra, আৰু বহুত আছে ইয়াতে মোবাইল। তো এতিয়া মোবাইলটো আনবক্সিং হৈ আছে গাইছ। তো এইটো হৈছে চামচঙৰ গেলাক্সি M14 5G নহয়, এইটো 4G এইটো গাইছ। এইটো পূৰা একদম হেভি মোবাইল হেন পায়, একদম মানে S24 S23 এনেকুৱা হেন পায় মানে চামচং। তো গাইছ মোবাইল লৈতে সন্ধিয়া হৈ গ'ল। মোবাইল লৈতে সন্ধিয়া, আৰু মোবাইল লোৱা মানুহটো হৈছে এইটো। এইটো আছিল ভিডিঅ', মানে দিনটোত কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া মোবাইল ল'ব গৈছিলোঁ এটা, মানে আপোনালোকে চিনি নাপাব পাৰে, আমাৰ লগতে মানে আমাৰ গাঁৱৰে মোৰ ধৰি লওক ভণ্টিয়ে, আৰু মোবাইল ল'ব গৈছিলোঁ এতিয়া। তো মোবাইলটো ল'লোঁ, মানে ভালকৈ দেখুওৱা নহ'ল, সন্ধিয়া হ'ল। আৰু আমাৰ এটা হাতীৱালা জানে, তাৰ কাৰণে আহিব লগা হ'ল, সন্ধিয়া দেখুৱাব নোৱাৰিলোঁ ভালকৈ। তো মোবাইলটো হৈছে চামচং M14। তো এইটোৱে ল'লোঁ, আৰু এতিয়া ঘৰ আহি পালোঁ মোটামুটি। তো এইটোৱে আছিল ভিডিঅ', মানে দিনটোত কি কৰিলোঁ দেখুৱালোঁ। তো বাই বাই গাইছ, বেলেগ ভিডিঅ'ত লগ পাম। মানে ব্লগিং বহুত দিন কৰা নাছিলোঁ, তাৰ কাৰণে আজি কৰিলোঁ। তো বাই বাই গাইছ, কালি চাগে ব্লগ বনাম, তো কালি লগ পাম, বাই বাই।